নমস্কাৰ মই এতিয়া বিশ্বত্ৰাণকৰ্তা কৰোনা ভাইৰাছৰ ওপৰত এটি কবিতা লিখিছিলোঁ এটি স্বৰচিত কবিতা এই কবিতাটো মই এতিয়া পৰিৱেশন কৰিবলৈ লৈছোঁ কৰোনা ভাইৰাছ বিশ্বলৈ আহিল চতুৰ্দিশে অমানিশা নামি আহিল নিজান ৰাস্তা পদূলি এতিয়া বিশ্বত দিনতে গধূলি কেতিয়া ভাইৰাছ নাইকিয়া হ'ব ৰাইজে কেতিয়া শান্তি লভিব মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে অশেষ চেষ্টা ৰাইজে নুবুজি এতিয়াও বুজিছা পুৰুষ ভালাক চকুৰে চাই ৰাস্তাৰে যায় চেঙেলীয়া ডেকা বাটত পুলিচে পালে দিয়ে এহেকা ডায়েৰিয়া বমি জ্বৰ কাহ বুকু বিষ আৰু পানী লগা এই হ'ল COVID-19ৰ লক্ষণ জানা চীনত হ'ল এই ভাইৰাছৰ উৎপত্তি বিশ্বত বিয়পিল COVID-19 বুলি সজাগ হওক সতৰ্ক হওক আমাৰ বিশ্ববাসী বিনাশক নেওচি বিশ্বক পোহৰাই তুলিম বুলি লওক প্ৰতিশ্ৰুতি ধন্যবাদ